মাজুলীত আজিলৈকে দুৰ্গা পূজা অনুষ্ঠিত হোৱা নাই। বলি বিধানৰ কোনো ব্যৱস্থা হোৱা নাই। মানে যোনটো এতিয়া কামাখ্যাটো কামাখ্যা, মাজুলীটো মাজুলী, মাজুলীটো সত্ৰ। মাজুলীৰ পৰিৱেশটো কামাখ্যাত বিচাৰিব নোৱাৰে। মাজুলীৰ পৰিৱেশ আমি কামাখ্যাত বিচাৰিব নোৱাৰোঁ, কামাখ্যাৰ পৰিৱেশ আমি মাজুলীত বিচাৰিব নোৱাৰোঁ। আৰু কামাখ্যা হ'ল শক্তিপীঠ, মাজুলী হ'ল বৈষ্ণৱ ধৰ্মৰ এটকা মহন্তৰ স্থান, ভগৱান শ্ৰীকৃষ্ণ বিষ্ণুৰ উপাসনাৰ স্থল। তেখেতক মানে কিবা বিহিত ব্যৱস্থা মানে কিবা আপোনাৰ মনৰ পৰা কিবা আহে নেকি? সকলোৱে মনৰ পৰা কিবা এটা আহিছে, কিন্তু আপোনাৰ মনত কিবা কথা হ'ল আমি এই বিষয়টোলৈ যদিও বাদ বিতণ্ডা হৈছে, আমি কাৰোবাক শাস্তি দিব লাগে বা কোনোবাই কিবা দায় জৰিমনা ভৰিব লাগে, আমি এনে নাভাবোঁ। নমস্কাৰ বন্ধুসকল, এটা বিশেষ সেই বিশেষটো আপোনালোকক ক'ম। আপোনাক পোনপ্ৰথমে সুধিছোঁ, মাজুলীত যোনটো নেকি দুৰ্গা পূজাক লৈ এটা মন্তব্য কৰিলে জনাৰ্দন ডাঙৰীয়াই, সেই মন্তব্যক লৈ আপোনালোকে কি ক'ব বিচাৰে? আপোনালোকে এই আউনীআটী সত্ৰৰ আমি ক'ব বিচাৰোঁ যে মাজুলীত আজিলৈকে দুৰ্গা পূজা অনুষ্ঠিত হোৱা নাই। বলি বিধানৰ কোনো ব্যৱস্থা হোৱা নাই। সেই আৰু আন নালাগে, মাজুলীত দোকানে পোহাৰো বা বজাৰতো খাচী আদি কটা পৰম্পৰা নাই। গতিকে আমি মাজুলীবাসীয়ে গতিকে দুৰ্গা পূজা হোৱাটো কামনা কৰা নাই। বিষ্ণু পূজা, গণেশ পূজা, আমাৰ এইবিলাক যিবিলাক পৰম্পৰাভাৱে আমাৰ মাজুলীবাসীয়ে যিবিলাক উদযাপন কৰি আহিছে, বৈষ্ণৱ মাৰ্গীয় পূজা, আৰু বিশেষকৈ মাজুলী হ'ল এটকা মহন্তৰ বৈষ্ণৱ স্থান। গতিকে এই মাজুলীৰ এটকা মহন্তৰ বৈষ্ণৱ স্থানত আমি দুৰ্গা পূজা হোৱাটো কেতিয়াও নিবিচাৰোঁ। ইয়াত ই সদায় আমাৰ পৰম্পৰাভাৱে বিষ্ণুৰ উপাসক, সেইকাৰণে আমাক বৈষ্ণৱ বুলি কোৱা হয়। বিষ্ণু যি উপাসনা কৰে সেইসকলক বৈষ্ণৱ বুলি কোৱা হয়। সেই বৈষ্ণৱীয় ধৰ্ম অনুযায়ী আমি বৈষ্ণৱীয় প্ৰথাৰে যি পূজা সেৱা আমাৰ পৰম্পৰাভাৱে আজি মহাপুৰুষ শংকৰদেৱৰ দিনৰ পৰা মহাপুৰুষ শংকৰদেৱৰ দিনৰ পৰা বা এই সত্ৰ মাজুলীত অসমৰ সত্ৰসমূহ প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা যি পৰম্পৰা চলি আহিছে, সেই পৰম্পৰা ৰক্ষা হোৱাটো আমি মাজুলীবাসীয়ে বিচাৰোঁ। ইয়াত আকৌ নতুনত্ব কৰি আজি গণেশ কিবা কি কয় দুৰ্গা পূজা, কালিলৈ কালী পূজা, এইবিলাক হোৱাটো আমি কেতিয়াও মাজুলীবাসীয়ে নিবিচাৰোঁ। আৰু এইটো আমাৰ নৈতিকতা শালীনতাবিহীন আমাৰ পথহে হ'ব। এতিয়া চাওক, কামাখ্যাত মানে যোনটো এতিয়া কামাখ্যাটো কামাখ্যা, মাজুলীটো মাজুলী, সত্ৰ। মাজুলীৰ পৰিৱেশটো কামাখ্যাত বিচাৰিব নোৱাৰে। মাজুলীৰ পৰিৱেশ আমি কামাখ্যাত বিচাৰিব নোৱাৰোঁ, কামাখ্যাৰ পৰিৱেশ আমি মাজুলীত বিচাৰিব নোৱাৰোঁ। আৰু কামাখ্যা হ'ল শক্তিপীঠ, মাজুলী হ'ল বৈষ্ণৱ ধৰ্মৰ এটকা মহন্তৰ স্থান, ভগৱান শ্ৰীকৃষ্ণ বিষ্ণুৰ উপাসনাৰ স্থল, যাক আমি বৈষ্ণৱ বুলি কওঁ। বৈষ্ণৱ স্থল বুলি ক'লে আমি মাজুলীকে বুলি ক'ব লাগিব, বিশেষ স্থান। যিহেতু বৈষ্ণৱ শব্দৰ অৰ্থ হ'ল যি বিষ্ণুক যি উপাসনা কৰে তাকেই বৈষ্ণৱ বোলে, দেৱীক যি উপাসনা কৰে সেইসকলক শাক্ত বোলে, ঠিক গণেশক যি পূজা কৰে সেইসকলক গাণপত্য বোলে, শিৱক যি পূজা কৰে সেইসকলক শৈৱ বোলে, এনেকৈ ভাগ আছে। আমাৰ মাজুলী হ'ল বৈষ্ণৱ পূজাৰ স্থল আৰু এটকা মহন্তৰ স্থান। ইয়াত আমাৰ পূৰ্বৰ পৰা মহাপুৰুষ শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰা ধৰি মাজুলীত আমাৰ বৈষ্ণৱ ধৰ্মৰ মানে অনুযায়ী যি ভগৱান শ্ৰীকৃষ্ণৰ পূজা সেৱা আদি চলি আহিছে, ইয়াকেহে আমি চলি থকাটো বিচাৰোঁ। ইয়াৰ বাহিৰে আমি দুৰ্গা পূজা, কালী পূজা আদি কেতিয়াও নিবিচাৰোঁ। আপোনালোকে বিশেষকৈ গম পালে, আৰু বিশেষ নকলেও হ'ব, এইটোৰ ওপৰত ডাঙৰ চৰ্চা হৈ আছে। আপোনালোকে তেখেতক মানে কিবা বিহিত ব্যৱস্থা মানে কিবা আপোনাৰ মনৰ পৰা কিবা আহে নেকি? সকলোৱে মনৰ পৰা কিবা এটা আহিছে, কিন্তু আপোনাৰ মনত কিবা কথা হ'ল আমি এই বিষয়টোলৈ যদিও বাদ বিতণ্ডা হৈছে, আমি কাৰোবাক শাস্তি দিব লাগে বা কোনোবাই কিবা দায় জৰিমনা ভৰিব লাগে, আমি এনে নাভাবোঁ। কিয়নো তেখেতে হয়তো নাজানি অজ্ঞতাৰ দুখত এইটো কৈছে, সেইকাৰণে আমি কাকো দায় জৰিমনা বা শাস্তিবন্দী হোৱাটো আমি নিবিচাৰোঁ। আৰু সেইটো আমাৰ সত্ৰীয়া ধৰ্ম পৰম্পৰাও নহয়। আউনীআটী সত্ৰৰ বৰ মজিন্দাৰৰ দায়িত্বত আছোঁ। মই আউনীআটী সত্ৰৰ বিশেষ এজন কৰ্মৰত কৰ্মচাৰী। মোৰ নাম খগেন্দ্ৰ নাথ লেখাৰু, বৰ মজিন্দাৰ, আউনীআটী সত্ৰ। আৰু